গৌৰৱ গগৈৰ ফটোত গাখীৰ ঢালি সমৰ্থন। বিজেপিৰ মতে দেশদ্ৰোহী। কংগ্ৰেছ সমৰ্থকৰ মতে ভগৱান। ৰাজনীতিৰ লীলা অপাৰ। যিমানেই নিৰ্বাচনৰ দিন চমু চাপিছে সিমানেই ব্যস্ততা বৃদ্ধি পাইছে ৰাজনৈতিক দলৰ নেতাকৰ্মীৰ মাজত। তাৰ মাজতেই অসমৰ ৰাজনীতি উত্তাল হৈ পৰিছে গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তান সম্পৰ্কৰ বাবে। যিটো সময়ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা বিজেপি আৰু বিজেপি মিত্ৰজোঁটৰ আন নেতাসকলে গৌৰৱ গগৈক দেশদ্ৰোহী আখ্যা দিছে, সেই সময়তে শিলচৰৰ কংগ্ৰেছী সমৰ্থকে গাখীৰ ঢালি সমৰ্থন জনালে গৌৰৱ গগৈক। গৌৰৱ গগৈ জিন্দাবাদ ধ্বনিৰে মুখৰিত হৈ পৰিল শিলচৰৰ ৰাজপথ। এই ঘটনাই এতিয়া তুমুল চৰ্চা লাভ কৰিছে অসমৰ ৰাজনীতিত। মুখ্যমন্ত্ৰীৰ অভিযোগে ম্লান পেলাব পৰা নাই গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ। নিউজ ডেস্ক ৰিপৰ্ট, গ্লোবেল নিউজ নেটৱৰ্ক।